ने हमारे कोकराझार इलेक्शन डिस्ट्रिक्ट हो आप लोग के जाने टोटल 944 पोलिंग स्टेशन्स आसे और जुआ इलेक्शन होता हमारे 83 to 84% हमारे पोलिंग परसेंटेज आसे किंतु ये के फाइनल रिपोर्ट आम्ही पोवा नाही बट एज ऑफ नाउ हमारे 85% ऊपर होता हमारे पोलिंग होइसले मोस्टली पर्वत जरा होम अस्थित ऑलमोस्ट 90% आम्ही पोलिंग पालू and 87% हमारे बावकुंगरीत पालो रिमेनिंग होम अस्थित 84-85% आम्ही पालो ओवरऑल 85% ऊपर हमारे पोलिंग होल and almost मोटा मोटी all the polling stations होता हमारे पोलिंग कंप्लीट हो गल ओनली बावकुंगरीत दुटा पोलिंग स्टेशन और रिमेनिंग पोलिंग स्टेशन इतना वोटिंग चलि आसे मनु कि आसे और 10-15 मिनट ये कमप्लीट हो जाब इतिमध्ये जस्ट हमारे कोकराझार पर এটা पोलिंग पार्टी আহিলে আমি তেওঁলোকক আনাই দিয়ালক স্বাগতম জনাইছিলোঁ এণ্ড আমাৰ ডিষ্ট্ৰিক্টত বেলেগ এনেকুৱা ভাইলেণ্ট ইনচিডেণ্ট একো হোৱা নাই সব ঠিকে আছিলে এভৰিথিং ইজ নৰ্ম অল ৰাইট এণ্ড বড়োলেণ্ড ইউনিভাৰ্চিটিত গোসাইগাঁৱৰ পৰ্বতজোৰাৰ কাৰণে আৰু ইয়াত তিনিটা সমষ্টিৰ কাৰণে আমি গোটেই এৰেঞ্জমেণ্ট কৰি তেওঁলোকৰ কাৰণে ৱেইট কৰি আছোঁ ইয়া আমাৰ ডিষ্ট্ৰিক্টত একো ইনচিডেণ্ট হোৱা নাই ইটছ ভেৰি পিচফুল এণ্ড ইভেন পোলিং পাৰ্চনেল সকলো মে বি সৰু এটা দুটা हेल्थ इश्यूज आছিলে এটো আমি ইমিডিয়েটলি ডক্টৰক পঠাই ৰিজলভ কৰিছিলোঁ বাট একো মেজৰ হোৱা নাই এভৰিথিং ৱেণ্ট ৱেল 2021 চনত যে নিৰ্বাচন হৈছিল ইয়াত কৈ বৃদ্ধি পাইছে ভোট পাৰ্চেণ্টেজ 2-3% ইনক্ৰিজ হৈছিল 84% এনেকুৱা আছে 83-84% আছিলে 2021 এবাৰ আমাৰ 86-87% এনেকুৱা হ'ব EVM মেচিনৰ কিবা এনি বিসংগতি বা কিবা নাই নৰ্মালি মকপল সময়ত 3-4% এনেকুৱা EVMত কিবা কিবি প্ৰব্লেম নৰ্মালি থাকে সো সেম বহুত বেছি পাৰ্চেণ্টেজ এনেকুৱা প্ৰব্লেম হোৱা নাই সেম মকপল সময়ত 3% এনেকুৱা প্ৰব্লেম হৈছিলে বাট সব ইমিডিয়েটলি আমাৰ সেক্টৰ অফিচাৰ সকলৰ ওচৰত EVM আছিলে সো ৰিপ্লেচ কৰিছিলে তেওঁলোকে একো প্ৰব্লেম নাছিলে